चिरां जिल्लानि खुंगिरि नरेन्द्र कुमार साहाया मोजां खुंथाय सप्ता खुंनानै हारिनि सिनायथि फोरमानलाइ गथायदों। এটা সিদ্ধান্ত লৈছোঁ যে এইটো প্ৰথম আমাৰ ষ্টেপ হ'ল যে OBC কাৰ্ড আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। এই কাৰণে আমি গোটেই ডকুমেণ্টছবিলাক আমি কেম্প পাতি পেলাই আমি কালেক্ট কৰিম আৰু ইয়াৰ প্ৰচেছিংখিনি আমিয়ে কৰিম। কি ডকুমেণ্ট ভাল আছে বা কিবা মিচিং আছে বা কিবা আৰু ডকুমেণ্টছ লাগে এইটো গোটেইকেইটা চিষ্টেম আমি চেক কৰি পেলাই ডিষ্ট্ৰিবিউটো আমি কৰিম। चिरां जिल्लानि भारत भुटान सीमानि गोथौ ओनसोल बेंटल सार्कल मावख'नि सिङाव थानाय देवस्रिनि रायजो राजाफोरनो मोजां खाबु होनो थाखाय दिनै चिरां जिल्लानि बेंगिरि नरेन्द्र कुमार साहाया उफ्रा जिल्ला बेंगिरि निर्मला बरुवा लोगोसे बेंटल सार्कल मावख'नि बेंखन मावख'गिरि प्रान्जल शर्मा बरुवा मोनहा देवस्रिनि गेजेर फरायसालियाव खुंफुंनाय मोनसे हाबाफारिनि गेजेरजों गासै 461 OBC हारिनि फोरमान बिलाइ गथायनानै होयो। नाथाय फरायसालियाव फराफारि सोलिफुनाय समावनो बेबायदि हाबाफारि लानायनि जाउनाव फरायसालिनि फरायसाफोरा थाखो जयैनि थाखाय गोदाव-सोराव जानो गोनां जायो। আমি এটা কাম শেষ কৰিছোঁ। আমি অলপ 2 মাহ আগত কেম্প মোডত আমি চাৰ্টিফিকেট OBC ডকুমেণ্টছবিলাক কালেক্ট কৰিছিলোঁ আৰু আজি আমি কেম্প মোডতে এইটো 461 ফৰ্ম OBC চাৰ্টিফিকেট প্ৰচেছ কৰি পেলাই আমি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে হেচেল ফ্ৰী, মিডিল মেন ফ্ৰী এডমিনিষ্ট্ৰেশ্যন, এইটো আমাৰ উদ্দেশ্য হ'ল। আৰু আমাৰ যিমানখিনি ডিষ্টেঞ্চত লোকেটেড গাঁওখিনি আছে ইয়াত তাত আমি এইটো কেম্প নিচিনা যদি আমি DC অফিচৰ পৰা ছাৰ্ভিচবিলাক দিব পাৰোঁ, আমাৰ এইটো চেষ্টা আছে। আজি আমি OBC চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি দিছোঁ। আশা ৰাখিছোঁ যে এনেকুৱা আমি কেম্প মোডত বিভিন্ন ধৰণৰ ছাৰ্ভিচবিলাক আমি আকৌ এবাৰ এইটো এক্সপেণ্ড কৰিম আৰু আমাৰ দুখীয়া অঞ্চলত, আমাৰ দূৰপৰীয়া অঞ্চলত আমি আকৌ এবাৰ ব্ৰিজ নিচিনা বা প্ৰশাসন আপকে দ্বাৰ নিচিনা আমি এইটো এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব বিচাৰিছোঁ। কিমান এফ্ৰিকান সকলক দিছে আজি আমি ইয়াত কেম্পত আমি প্ৰায় 20 জন মানুহক দিছোঁ আৰু আমাৰ প্ৰচেছ কৰি পেলাই 461 ৰেডি আছে এইটো দেওচেৰী অঞ্চলত। এইটো আজিৰ পাছত আমি মণ্ডল জৰিয়তে যিখিনি গাঁও আমাৰ দূৰপৰীয়া আছে মণ্ডল জৰিয়তে পঠাই দিম আৰু যিখিনি গাঁও চক্ৰ অফিচৰ পাছ আছে তাত আমি চাৰ্কল অফিচত এইটো আমি ডিষ্ট্ৰিবিউট স্যার পাব্লিকৰ কাৰণে বহুত ভাল এটা সুবিধা বনাইছে। আগন্তুক এনেকুৱা আৰু কৰিব নেকি? আৰু এনেকুৱা আমি অকল OBC চাৰ্টিফিকেটত লিমিট নকৰিম। আমাৰ DC অফিচৰ পৰা যিমানখিনি ছাৰ্ভিচ আমি কেম্প মোডত কৰিব পাৰোঁ এইটো আমি এক্সপেণ্ড কৰিম। স্যার কিন্তু স্কুলত এনেকুৱা স্কুলত নকৰিম। আজি এইটো হৈ গ'ল, পাছত নকৰিম।